সংখ্যক জন্ম আবিৰ্ভাৱ মহোৎসৱ তাত মই আৰু মোৰ বান্ধৱীজনী আহিছে তামোলপুৰৰ পৰা আমাৰ ওচৰতে আপোনালোকক দেখাই থাকিম সবিশেষ চাই থাকক ভিডিঅ'টো শেষ নকৰাম। আমি যে চক্ৰবেহুত সোমাই আছো গাইজ। অনুভৱ কেনেকুৱা? অনুভৱ বহুত ভাল। চক্ৰবেহুত সোমাইছো আমি উঠবা পৰা আৰু তোমাৰ অলবা পৰা নাই আমি এতিয়া। এয়া গন্তব্যস্থান পাই গলো ইয়াতেহে আকৌ আমি ঘূৰি যাব লাগিব গাইজ। গেটৰ সন্মুখলে আকৌ আমি ফচি গলো গাইজ। আমি ইয়াত সোমালে অনুভৱ হয় অভিমান্যু আচলতে কিয় চক্ৰবেহুৰ পৰা ওলাব পৰা নাছিল, কাৰণ আমিচোন এই বিহুটোৰ পৰাই ওলাব পৰা নাই। তেখেতেতো খৰ মাৰি মাৰি ওলাই কেনেকে আহিব ন। বাবু অনুভৱ কেনেকুৱা? আমিও ঘূৰি আছো, ভৰি বিষাই গৈছে, তথাপি ঘূৰিবলৈ এৰা নাই, কাৰণ যিহেতু আমি ইয়াৰ পৰা ওলাবই লাগিব। কেনেকুৱা অনুভৱ হৈছে জানেনে? আমি সৰুতে এই জ্যামিতি বক্সবিলাকত এটা গেম খেল থাকে বল ঘূৰোৱা, সেই টাইপৰ নিচিনা এই চক্ৰবেহুটো তেনেধৰণে বনোৱা হৈছে। সেনেকুৱা অনুভৱ হৈছে। আজি সেই জ্যামিতি বক্সত খেলা খেলটোৰ কথা মনত পৰি গৈছে। ফাইনেলি আমি চক্ৰবেহু এয়া চক্ৰবেহু চিঙা নাই গাইজ নাই। তাৰপিছত গেটখন দেখুৱাই আছো, মেইন গেট। ভৰি বিষাই গৈছে। मण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः।